হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আজি আমি গৈ আছোঁ মই এতিয়া গৈ আছোঁ কলেজলৈ, কিয়নো এতিয়া আমাৰ আজি এক্সাম চলি আছে আৰু আজি হৈছে লাষ্ট ডে। তো আজিৰ পৰা আৰু একেবাৰে ফ্ৰী আৰু এয়া কলেজ আহি পালোঁ আৰু এয়া মোৰ লগৰী কেইজনীৰ লগত মই গৈ আছোঁ আমাৰ ৰুমলৈ, য'ত আমাৰ এক্সাম হ'ব। চ' এয়া আমি ৰুমলৈ গৈ আছোঁ আৰু আমাৰ আজি 2টা ছাবজেক্টৰ এক্সাম আছে। চ' এই প্ৰথম এক্সামটো আমাৰ কমপ্লিট হৈ গ'ল আৰু এয়া যিহেতু এক্সামটো খতম হ'ল, ভোকো লাগিছিল যিহেতু একো খাই অহা নাই মৰ্ণিং। পপকৰ্ণ খাইতো আমাৰ পেট নভৰে, যিহেতু মৰ্ণিং একো খাই অহা নাই। এয়া ব্ৰেড চপ আৰু ঘুগুনি খাই ল'লোঁ, যিহেতু ঠাণ্ডা বতৰ আৰু এই খায়ো আমাৰ মন নভৰিল। সেয়াই আমি লৈ আহিলোঁ বগৰী, মই লৈ আহিছিলোঁ ঘৰৰ পৰা। এয়া বগৰী আৰু এয়া কমলা টেঙা, এনেকৈ আমি গোটেইকেইজনে বহি খাই আছোঁ আৰু আমাৰ ইয়াৰ ছেকেণ্ড এক্সামটো কমপ্লিট হ'ল আৰু অহাৰ টাইমতে ফুচকা খালোঁ আৰু আজিলৈ ইমানেই আছিল। বাই বাই।